ৰহস্য প্ৰকাশিত হ'ল খ্ৰীষ্ট ৰজা। স্বৰ্গৰ গানৰ যিজন বিষয় পিন্ধিল তেওঁ মানৱতা। অন্ধকাৰত হাবিয়াসত জীৱন জ্যোতি উজ্বলি চোৱা খ্ৰীষ্টই নামি আহি উদ্ধাৰৰ্থে তেনাৰি। চোৱা আচৰিত ৰহস্য মানৱ পুত্ৰ সিদ্ধজন। তেওঁৰ জীৱনতো যন্ত্ৰণা নাছিলে পাপ কোটন। চোৱা যিজন উত্তম নৰগামী উদ্ধাৰে আমাৰ আশা তেওঁ যিজনে বিধান তাৰ সিদ্ধ কৰে। চোৱা আচৰিত ৰহস্য খ্ৰীষ্ট ক্ৰুচৰ ওপৰত অধম পাপীৰ স্থানত যে তেওঁ উলমিল কি বিজয়। চোৱা আমাৰ মুক্তিৰ মূল্য পিতৃকে আঁচনি অনেক পুত্ৰ গৌৰৱলে আনে প্ৰেম অনুযায়ী। চোৱা আচৰিত ৰহস্য জীৱন দাতাইটো প্ৰহাৰ কিন্তু হয় যে অসাধ্য মৈদামত তেওঁক বান্ধি ৰখা। কি পূৰ্বাভা মহামুক্তিৰ কেনে স্থিৰ আশা আমাৰ। খ্ৰীষ্ট শক্তিত পুনৰুত্থি হ'ব সেইদৰে আমাৰ। কি পূৰ্বাভা মহামুক্তিৰ কেনে স্থিৰ আশা